কৰা 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root 4 এই অংকটো সৰল কৰিবলৈ হলে প্ৰথমতে আমি এটা সূত্ৰ জানিব লাগিব a plus b into a minus b ইয়া সূত্ৰটো a square minus b square আমি এটো প্ৰথমে জানিব লাগিব এতিয়া এই ফৰ্মত এটো আনিবলৈ হলে আমি তলে উপৰে এটা 1 plus root 2 আছে নহয় এতিয়া 1 minus root 2 তলটো পূৰণ কৰিব লাগিব ওপৰটো পূৰণ কৰিব লাগিব 1 minus root 2 plus 1 by root 2 plus root 3 ঠিক একেদৰে তলটো root 2 minus root 3 ওপৰটো পূৰণ কৰিব লাগিব root 2 minus root 3 plus 1 by root 3 plus root 4 into root 3 minus root 4 ওপৰটো ঠিক একেদৰে পূৰণ কৰিব লাগিব root 3 minus root 4 এতিয়া এই সূত্ৰটোৰ পৰা আমি যেনেদৰে a square minus b square পাইছিলো ঠিক তেনেদৰে তলত আমি পাম 1 square minus root 2 square ওপৰত হ'ব 1 ৰ লগত এটো পূৰণ কৰিলে একেটাই হ'ব 1 minus root 2 plus root 2 minus root 3 কাৰণ 1 ৰ লগত পূৰণ কৰিলে সংখ্যাটো একে হয় ইয়াত হ'ব root 2 minus root 2 square minus root 3 square plus ওপৰত হ'ব root 3 minus root 4 তলত হ'ব root 3 square minus root 4 square এতিয়া ওপৰত 1 minus root 2 তলত 1 square কৰিলে 1 হ'ব minus এতিয়া আমি এই কন্তে এটা বস্তু চাব লাগিব দুটা root 2 যদি পূৰণ কৰা হয় মানে root 2 whole square ইয়া মানে হৈছে দুটা root 2 যদি পূৰণ কৰা হয় ইয়া মানটো 2 হয় যেনেকে root 3 square ইয়াত কি হ'ব root 3 পূৰণ root 3 মানে 3 আকৌ যদি root 3 যদি কিউব হয় তেতিয়া হ'ব root 3 পূৰণ root 3 পূৰণ root 3 মানে কি হ'ব এই দুটাৰ পৰা আহিব 3 into root 3 মানে 3 root 3 এই কথাটো আমি সদায় মনত ৰাখিব লাগিব ইয়াৰ পৰা আমি এতিয়া পামগে ইয়াত root 2 square মানে কি 2 plus root 2 minus root 3 দুটা একে থাকিব তলত হ'ব root 2 square মানে 2 root 3 square মানে 3 ইয়াত আমি কৰিয়ে গৈছো plus root 3 minus root 4 তলত ঠিক একেদৰে হ'ব 3 minus 4 এতিয়া ওপৰটো কি হ'ব 1 minus root 2 তলত হ'ব minus 1 minus 2 পৰা 1 গলে minus 1 plus root 2 minus root 3 ইয়াতো minus 1 plus root 3 minus root 4 তলত হ'ব minus 1 গতিকে আমি একিটা minus 1 minus root 3 এই minus টো আমি এনেকৈ লিখি পেলাইছো minus root 2 minus root 3 minus root 3 minus root 4 minus 1 minus plus root 3 minus root 3 minus plus root 3 minus root 3 minus plus এতিয়া ইয়াতে চাব লাগিব root 4 টো আমি এনেকৈ লিখিব পাৰো 2 square 4 টো আমি 2 square হিচাপে লিখিব পাৰো গতিকে এই 2 square root ডাল অতৰাই আমি 2 লিখিব পাৰো মানে root 4 equal কি পালো 2 আমি ইয়াত root 4 ঠাইত কি পাতিম 2 একিটা কটাকটি গল root 3 root 2 একিটা কটাকটি গল একিটা কটাকটি গল ইয়াত থাকিলে -1 + 2 উত্তৰটো হ'ব 1 গতিকে এই অংকটো আমি উত্তৰটো কি পালো 1 বুজি পালানে সবে এটোৱে
Done.